হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই অনামিকাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান এতিয়া 3:30 বাজে। আমি উঠিছোঁ। আজি কি জানে আপোনালোকে? শংকৰদেৱৰ জন্ম উৎসৱ। গতিকে বলক আমি ৰেডি। মাহঁত গেল, পিছত মই যাওঁ। ভিডিঅ' কৰিছোঁ, ভিডিঅ'। মই মাহাৰ লগত যাওঁ, আহিবা দা, ৰখি নাযাবি। গাইছ, ইচ্ছান মন্দিৰলৈকে যাই আছোঁ আমি। তো ভিডিঅ'টো শেষলৈকে চাব, আজি গোটেইখিনি দেখা হ'ব। ও কীৰ্তন দশম ঘোষা ৰত্নাৱলী, ও ভকত বৈষ্ণৱক দিলা। সারিলে গলিত হরি নাম, সঁচাকৈ এইখনেই বৈকুণ্ঠ ধাম। মধুময় হৰি নাম কতাৰু পাম। সূৰ্য হ'ল শংকৰদেৱ, ধৰ্মৰ সিন্ধু। তো আৰু অলপ পিছত যাম আৰু ইথান মানে ঘৰত আহিলোঁ মন্দিৰৰ পৰা। এইফালে আহি আছে। ভাগৱত নাম ৰত্নাৱলী দশমো যে দুয়োজনাৰ গান। ভকতে গাব বুলি হৰি গুণগান। সূৰ্য হ'ল শংকৰদেৱ, ধৰ্মৰ সিন্ধু। চন্দ্ৰ হ'ল মাধৱদেৱ, ভক্তৰ বন্ধু।
करवा जाय आसु ड्रेस Yes.